অয়েল কেতিয়াবা ৰিয়েলাইজ কৰিবলৈ বহু সময় লাগি যায়। আজিকালি জেনাৰেশ্যন এদিনতে কথা পাতিলে 3 দিন পিছত প্ৰপ'জ দি দিলে, কিন্তু যেতিয়া লাহে লাহে সময় পাৰ হৈ যায় তেতিয়া আপুনি মানুহক জানিবলৈ আৰম্ভ কৰে, ইজনে সিজনক বুজিবলৈ ষ্টাৰ্ট কৰে। তেতিয়া বহুত বস্তু এনেকুৱা থাকে যে আৰ ইউ কম্ফৰ্টেবল, আমি পাৰিমনে, ইজ দিছ লাভ। বহু সময় লাগে ৰিয়েলাইজ কৰিবলৈ যে সঁচাকৈ আমি ভাল পাওঁনে, টাইম স্পেণ্ড বেছি ভাল লাগিছে। এনে কাৰোবাৰ লগতে একেটা ফিলিঙেই আহিব। এই বস্তুবোৰ ভাবি চাবলৈ বহুত সময় লাগে। কেতিয়াবা আমি ৰিয়েলাইজ নকৰোঁ যে একচুৱেলি সেই মানুহজনক ভাল পাওঁ, কিন্তু ভাল পোৱা হয় নে নহয় সেই ৰিয়েলাইজ কৰিবলৈ আমাক বহুত সময় লাগি যায়। কিন্তু আজিকালি আকৌ ফাৰ্ষ্ট লাইট যে এদিনতে লগ পালে, দুদিনৰ দিনাখন লাভ, তৃতীয় দিনাখন ব্ৰেকআপ। সেইকাৰণে মই সদায় কৈ আহিছোঁ, ইউ হেভ টু আণ্ডাৰষ্টেণ্ড যে সময় ল'ব লাগে হোৱাট ইজ ইট, আৰু সেইটোৰ বাবে টাইম লাগে। প্ৰত্যেকটো বস্তুতেই টাইম থাকে। ঠিক তেনেদৰে প্ৰেমৰ ক্ষেত্ৰতো আমি টাইম ল'বই লাগিব।